জনাইছো। মই আপোনালোকক পৰিচয় কৰি দিব ওলাইছো। মই কমল চৌধুৰী, চেন্ট্ৰেল সেক্ৰেটাৰী আৰু স্পোক্সমেনৰ মোক দায়িত্ব দিছে। মোৰ কাষত আছে ভেৰগাঁও ডিষ্ট্ৰিক্টৰ উপসভাপতি মনমোহন বড়ো ডাঙৰীয়া, আৰু মোৰ লগত আছে ভেৰগাঁও ডিষ্ট্ৰিক্টৰ উপসভাপতি UPPLৰ গোবিন্দ দেৱনাথ ডাঙৰীয়া আৰু ভেৰগাঁও ডিষ্ট্ৰিক্টৰ অৰ্গেনাইজিং সেক্ৰেটাৰী ৰাণা সাহা। নমস্কাৰ। প্ৰমুখে আজি আপোনালোকক জয় জয়তে UPPLৰ তৰফৰ পৰা মই সকলোকে ধন্যবাদ জনাইছো। আৰু ভাৰতবৰ্ষত যি COVID-19 হৈছে এটা গাইডলাইন দিছে। কৰোনা ভাইৰাছ সকলোৱে সজাগ হ'বলৈ আমি আহ্বান জনাইছো। ভাৰত চৰকাৰ গাইডলাইনত আমি সকলোকে ডিষ্টেন্স মেইনটেইন কৰি মাস্ক পৰিধান কৰি আমি চলিবলৈ আহ্বান জনাইছো। আৰু UPPL তৰফৰ পৰা আমি কিছু কথা আপোনালোকক তুলি ধৰিব নাথাকিছো। আৰু আপোনালোকৰ মিডিয়া কৰ্মীসকলে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সেইকাৰণে আমি মিডিয়াসকলক আজি UPPLৰ তৰফৰ পৰা কিছু ক'ব বিচাৰিছো। আপোনালোকে ভালমতে জানে BTR চুক্তিত আমাৰ UPPLৰ কেন্দ্ৰীয় সভাপতি ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো BTR চুক্তি কৰিলে, ছেপাৰেট বড়োলেণ্ড বাদ দি অসমৰ BTRত থকা 32 লাখ জনসংখ্যাৰ কাৰণে তেওঁ ইয়াত BTR চুক্তিত এটা ভাল ভাল অনুষ্ঠান আনিবলৈ সক্ষম হৈছে। তেওঁ ভাবিছে যে ছেপাৰেট বড়োলেণ্ডকে উদ্ধৰ আমি এটা কেঞ্চাৰ হস্পিটাল তেওঁ এগ্ৰিমেণ্ট কৰিছে, NIT আনিবলৈ সক্ষম হৈছে, চেন্ট্ৰেল ইউনিভাৰ্চিটি আনিবলৈ সক্ষম হৈছে, কৃষি বিশ্ববিদ্যালয় আনিবলৈ সক্ষম হৈছে, ভেটেনেৰী এক বিশ্ববিদ্যালয় আনিবলৈ সক্ষম হৈছে। লগতো ইয়াতে থকা BTRত আপুনি জানে 17 বছৰ হাগ্ৰামাৰ ৰাজত্ব কালত আমাৰ ন্যূনতম পানীৰ ব্যৱস্থা তেওঁলোকে কৰি দিব পৰা নাই। আৰু তেওঁলোকে আপোনালোকে ভালমতে জানে ইয়াতে এজন MLA মন্ত্ৰী 17 বছৰ আগত এই অঞ্চলৰ মানুহে পাবলৈ পাইছিল, কিন্তু দুৰ্ভাগ্য আনন্দ হৈছিল ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ এজন মন্ত্ৰী পাইছো। তেওঁ মন্ত্ৰী থকাৰ পিছতো আমি পানী খাবলৈ পোৱা নাই। দুৰ্ভাগ্য তেওঁলোকৰ আজি তেওঁলোকৰ সফলা স্বৰূপ BPF গভৰ্ণমেণ্টৰ তেওঁলোকৰ উদুংগাই দিছে। আপোনালোকে জানে ইয়াতে হস্পিটাল আছে, হস্পিটালৰ ভাল ডক্টৰ নাই, ভাল ফেচিলিটি নাই, অক্সিজেনৰ অভাৱ। সেইকাৰণে আমি আজি কৈছো আজি UPPLৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সব চিন্তা ভাৱনা কৰি ছেপাৰেট বড়ো বাদ দি আজি BTR চুক্তিত তেওঁ কেঞ্চাৰ হস্পিটাল BTR চুক্তিত ভাল যদি আমি সরকার বনব পাৰিম, আমি 100% খাটাং। জনসাধারণ এটা পরিবর্তন বিচাৰিছে আৰু জনসাধাৰণে বিচাৰিছে এই পরিবর্তনটো হলে BTRত এটা সুখ শান্তি সমৃদ্ধিশালী এটা শক্তিশালী BTR হ'ব বুলি ইয়াৰ জনসাধাৰণে অনুভৱ কৰিছে। সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই আজি আমাৰ সরকার কৰিলে ভাগ গুড গভৰ্ণান্স হ'ব। ইয়াৰে থকা মানুহখিনি আজি শিলচৰত যাব নালাগে, দিল্লীত এইমছত যাব নালাগে, আজি কেঞ্চাৰ হস্পিটালৰ নাম সাউথত যাব নালাগে। দুৰ্ভাগ্য 17 বছৰত তেওঁলোকে ন্যূনতম আমাক এই সুবিধাখিনি দিব পৰা নাই। আৰু আপোনালোকক আজি কটা বিশেষ কাৰণত আমি ক'ব বিচাৰিছো, যোৱা পৰহি আমি টিভি মাধ্যম যোগে আমি দেখিবলৈ পাইছো, আমি সন্মান দিব জানো মানুহক, সন্মানীয় জগদীশ চৰকাৰ কি আবুল বকিছে, আমাৰ এনেকুৱা লাগিছে তেওঁ মানসিক বিকৃতা হৰাইছে। তেওঁ যেনেকুৱা কৈছে যে UPPL চৰকাৰে আহিলে মাটি বাৰী, আমি আপোনালোকক কথা কৈ 17 বছৰ সময়ত ইয়াতে থকা জেনেৰেল মানুহে মাটি ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে আমি আহিলে BTR চুক্তিত সকলো মানুহে কোকৰাঝাৰত যাই গলে ৰেজিষ্ট্ৰেচন কৰিব নালাগে, ইয়াতে থাকি মাটি ৰেজিষ্ট্ৰেচন অনলাইন কৰিব পাৰিব। কিন্তু 17 বছৰত আমি জেনেৰেল মানুহখিনি ৰেজিষ্ট্ৰেচন কৰিব পৰা নাই। আপোনালোকে কাৰেক্ট কথা কয়, जो रानी पुखुरी বুলি কয় ল্যান্ড এডভাইজৰি কমিটিৰ ৰাতিৰাম বড়ো তেওঁ চেয়াৰম্যান আছিল, লুংচৰত মেম্বাৰ আছিল, জগদীশ চৰকাৰ তেওঁ এজন বেঙালী প্ৰতিনিধি আছিল। থাকা সত্ত্বেও ৰানী পুখুৰী তেওঁলোকে মাতৃ প্ৰতিষ্ঠানৰ নামত তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰি দিয়া নাই। এই দ্বাৰাই বিপেল চৰকাৰে ইমান অনাবৰৰ আমাৰ চিন্তা কৰে আৰু ইয়াতে থকা বড়োসকলৰ কিমান উন্নতিৰ চিন্তা কৰে, তেওঁলোকে কোনোদিন চিন্তা কৰা নাই। কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে ইমান দিন কাজ কৰ্ম চলাই আছে। সেইকাৰণে আমি ক'ব বিচাৰিছো
আমার বিটি 100% আমার কনফার্ম 32 লাখ জনসংখ্যায় জনসাধারণে এইবাৰ UPPL সরকার করিব আর UPPL সরকার করিলে ইয়াতে থকা সকলো নাগরিকক সুরক্ষা প্রদান করা ভাল খোৱা পানীৰ ব্যৱস্থা করা ভাল হসপিটাল এখিনি আমার প্রধান কর্তব্য গুড গভর্নেন্স দিব এই কারণে আমি কৈছো খেতিয়কসকলৰ যিখিনি অবস্থা সেইখিনিও আমি দূর করিম বলে আমি আশা কৰিছো আপোনালোকে জানে যোনটো ননাইছাৰ ভাং পুরা বিটিসি অঞ্চল 40টা সমষ্টিৰ সবচেয়ে হাইয়েস্ট দুর্নীতি ননাইছাৰ ভাঙত হৈছে গরিব মানুহৰ তেওঁলোকৰ আইয়া ঘর কাঢ়ি লৈছে प्रधानमंत्री কৈছে माँ मेरा बड़ा चीज होता है और माँ का घर ये लूट लिया हुआ है इसलिए मैं प्रधानमंत्री को विचारिसु सर आपका पैसा जो दिया वो लूटपाट करके ये लोग खा दिया और ये लोग अभी बोल के गया जे नहीं हम लोग अगला सरकार बनाएंगे तो करेंगे लेकिन पैसा তেওঁলোকক भारत सरकारे पैसा दिसे এই কারণে আমি কব বিচাৰিছো তেওঁলোকে কব বিচাৰিছে UPPL অজ্ঞ আচরণ কিছু কথা কৈছে গাহৰি মাংস কাকৰা লৈ তেওঁলোকে কথা কৈছে আরে জগদীশ সরকার ডাঙৰীয়া আপুনি যি পাৰ্টি বিলংস কৰে এই পাৰ্টিত কি গাহৰি কাকৰা নাখায় নেকি তাক মই সুধিব বিচাৰিছো তাক কৈছে যে ইয়াতে মাটি বাৰী কাঢ়ি লৈ যাব আপোনালোকৰ সরকার থকাকালীন 17 বছৰত আপোনালোকে মাটি ৰেজিষ্ট্ৰেচন কৰি দিয়া নাই আৰু আপোনালোকে কোন মুখে কয় UPPL সরকার আহিলে আপোনালোকে মাটি বাৰী কাঢ়ি লৈ যাব বৰঞ্চ তেওঁলোকে এটা কথা কৈছে যে আমাৰ UPPL সরকার আহিলে আমি ঘৰতে বহি অনলাইনত মাটি ৰেজিষ্ট্ৰেচন কৰি দিম হে সরকারে কিতাবা মাটি কাঢ়ি লৈ আমি কাৰণে কৈছো বিটিসি গভর্নমেন্টত তেওঁলোকে কোট হক আছে যদি অনাবৰৰ কাৰণে নন বৰৰ কাৰণে 40% 2% চাকৰি তেওঁলোকে কোটা কৰিছে UPPL সরকারে যদি আহি যায় বিটিআর শক্তিৰ প্ৰমোদ বড়ো কৈছে 40% অনা তাতে জনসাধাৰণক মই ক'ব বিচাৰিছো মই বিটিআর ৰাইজক মই ধন্যবাদ জনাইছো মই অনুগ্ৰহ কৰিছো আপোনালোকে ভুল পথে পৰিচালিত নাযাব আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে বিটিআর শক্তি UPPL সরকাৰক গঠন কৰক ভোটী সরকার জয়যুক্ত কৰক আমি 100% আপোনালোকক কিবা না কিবা কামত আপোনালোকক নিযুক্তি কৰিম ভাল খোৱা পানী দিম ভাল হসপিটাল দিম ভাল আপোনালোকক অনলাইনত পানী ৰেজিষ্ট্ৰেচন কৰি দিম এই বুলি মোৰ বক্তব্য মই সমাপ্ত কৰিছো মোৰ লগতে থকা UPPL ডিস্ট্রিক্ট ভাইস প্রেসিডেন্ট মনমোহন পাংৰে ডাঙৰীয়া আপোনালোকক জনাব কি কৈছে জগদীশ কি কৈছে আপোনালোক কি দলৰ বিৰুদ্ধে কি কৈছে জগদীশ ডাঙৰীয়াই কৈছে যে UPPL সরকার আহিলে মাটি বাৰী কাঢ়ি লৈ যাব আৰু কাকৰা গাহৰি খোৱা এনেকুৱা দল বুলি তেওঁ কৈছে কিন্তু তেওঁ নিজে নাজানে যে 17 বছৰ তেওঁৰ সরকারে আমাৰ জেনেৰেল মানুহক মাটি ৰেজিষ্ট্ৰেচন কৰি দিয়া নাই আৰু তেওঁ যি সরকাৰৰ লগত থাকে সেই সরকার কি কাকৰা গাহৰি নাখায় নেকি আমি জনামতে জগদীশ সরকার নিজেও গাহৰি খায় মুসলিম ধৰ্মাৱলী মানুহক মিছগাইড কৰিছে মই এনে মুসলিম ধৰ্মাৱলী মানুহক কৈছো আপোনালোকৰ নিজৰ যোনটো ৰুচি যোনটো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এনেকুৱা কোনো কথা কোৱা নাই তেওঁৰ মিছগাইড কৰিছে ভুল পথে পৰিচালিত কৰিছে তেওঁলোকৰ হাতত কোনো ইস্যু নাই ইস্যু নথকাৰ কাৰণে তেওঁলোকে আবুল তাবুল বকিছে আমি লাষ্ট পাইছো এটা ডাঙৰীয়া আপোনাৰ এটা সন্মানীয় পোষ্ট এক্স আপোনাৰ মুখত যদি এনেকুৱা ভাষণ হয় জনসাধাৰণৰ সমষ্টি আৰু কি আশা কৰিব আপোনাৰ পতাই হতাগ্ৰস্ত হৈছে তেওঁ জানিব পাৰিছে যে মই হাৰিম মধুবাৰী সমষ্টিত ইকাৰণে তেওঁ বিকৃত হৈ তেওঁ কোনো চিনি নোপোৱা হৈছে জগদীশ সরকার বুলি কোনবা মানুহ আছিল বুলি তেওঁ নিজক জাহিৰ কৰাৰ কাৰণে তেওঁ টিভি মাধ্যমত ইগলা আবুল তাবুল বকা আৰম্ভ কৰিছে মই আপোনালোকৰ সরকার আহিলে কি জগদীশৰ তদন্ত কৰিব নেকি 100% যিখিনি মানুহে কৰাপশন কৰিছে সেইখিনি তদন্তৰ আওতাত আমাৰ সরকাৰে কৰিব জিৰো টলাৰেন্স UPPL সরকার কৰিব তেওঁলোকৰ যিখিনি ডিপাৰ্টমেণ্ট চাকৰি কৰিছে আপোনালোকে পৰ্যায়ক্ৰমে সেইসমূহ চাকৰিত কি হ'ব আপোনালোকে চৰকাৰ অলৰেডি আমাৰ এজন প্ৰচাৰৰ দায়িত্বত থকা মেজ ডাঙৰীয়াই অলৰেডি টেষ্ট কৰিছে যে এই ইলিগেল যোনগিলা এপইণ্টমেণ্ট আর আমার সরকার আহিলে যিগিলা চাকরি পাইছে তেওঁলোকৰ ওচৰত কোনো দুখ নাই যিগিলা চাকৰি দিছে তেওঁলোকৰ এগেইনষ্টে আমি এনকোয়ারি বহাম আৰু চাকৰি পোৱাখিনি তেওঁলোকৰ চাকৰি হেৰাব নেকি চাকৰি পোৱাখিনি তেওঁলোকক আমি আমাৰ দলীয় নেতৃত্ব বিবেচনা কৰিব সেইটো আমি পিছত আলোচনা কৰি তেওঁলোকৰ কোনো দুখ নাই
কোনোবাই যদি চাকৰি পাব লাগে তেওঁলোকে কৰিব, কিন্তু যিবিলাক ইলিগেল পইচা খাই দিছে তেওঁলোকে যোনে দিছে তেওঁলোকৰ এগেইনষ্টে ইনকুৱাৰী হ'ব। আপোনালোকৰ পাৰ্টিৰ ফালৰ পৰা আপুনি পাৰ্টিৰ এজন মুৰব্বী হিচাপে আপোনালোকৰ কেনেকুৱা উত্থান দেখিছে ওদালগুৰি ডিষ্ট্ৰিক্টত? আপোনালোকৰ কিমানখন আসনত জয়যুক্ত হ'ব বুলি ভাবিছে? নমস্কাৰ, আমাৰ মিডিয়া পাৰ্চনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি অলপ আগতে কৈ গ'ল আমাৰ তেখেত চেণ্ট্ৰেলৰ ছেক্ৰেটাৰী মাননীয় কমল চৌধুৰীদেৱে যে আমি চৰকাৰ কৰাটো খাটাং হৈ গ'ল, UPPL চৰকাৰ গ্ৰহণ কৰিব আৰু অলৰেডি এইটো ৰিজাল্ট আহি গ'ল। আমি আজিৰ তাৰিখত কাইলৈ যদি ইলেকশ্যন হয় আমি 29টা চিট পাবলৈ সক্ষম হ'ম আৰু এই 29টা চিট আমি পাম সংখ্যাগৰিষ্ঠতাই এবছলিউটলি মেজৰিটি লৈ পেলাই আমি একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। এইটো সম্পূৰ্ণ খাটাং হৈ গ'ল আৰু ইয়াৰ পিছত যদি 2 মাহ বা 3 মাহ যদি লেট হৈ যায় তেতিয়াহ'লে ইয়াত BPF বুলি পেলাই কোনোবা এটা ৰাজনৈতিক দল আছে জগদীশ চৰকাৰ EM তেখেতে বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে আমাৰ ৰাজনৈতিক ব্যৱস্থাটো সাম্প্ৰদায়িক মানে ৰংখন সানিব বিচাৰিছে। তো আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। জগদীশ চৰকাৰ এজন মানে বিকৃত মানসিকতাৰ এজন ব্যক্তি হয় আৰু তেওঁৰ বিকৃত মানসিকতাই মানুহৰ মাজত কমিউনেল সৃষ্টি কৰিবৰ কাৰণে তেওঁ যিখিনি মানে প্ৰচেষ্টা বা চেষ্টা কৰিছে এইটো কেতিয়াও সফল নহ'ব। ৰাইজে তেওঁক বুজি উঠিছে আৰু আটাইতকৈ ডাঙৰ আজি জগদীশক মানুহে পাহৰিবলৈ ধৰিছে। জগদীশ এজন যে EM সেই কথাটো পাহৰিবলৈ ধৰিছে। সেইকাৰণে বিভিন্ন ধৰণৰ মানে এনে ধৰণৰ মডেল কৰি পেলাই তেওঁ এটা ফকাছত আহিব বিচাৰিছে, বিতৰ্কমূলক মডেল কৰি পেলাই ফকাছত আহিব বিচাৰিছে যাতে তেওঁৰ নামটো সদায় বিতৰ্ক থাকে তেনেকুৱা এটা মানে কৰিছে। আৰু তেওঁৰ মানসিকতাটো অত্যন্ত নিকৃষ্ট। তেওঁ মনৰ বিকৃতি মাথাৰ বিকৃতি ঘটিছে কাৰণে তেওঁ জাহা তাহা বকিবলৈ চেষ্টা কৰিছে। আজিৰ তাৰিখত কোনেও নুবুজে যে অসম আন্দোলনক লৈ যি মানে লেতেৰা মন্তব্য কৰিলে আমাৰ UPPL খাটিয়া দল বুলি তেওঁ যি মন্তব্য নিকৃষ্ট মন্তব্য কৰিছে শোভা নাপায়। আচলতে তেওঁৰ একচুৱেলি আমি আজি বুজি উঠিছোঁ তেওঁৰ লেভেলটো কিমান লেভেলৰ মানুহ তেখেতে এই মানে সাধাৰণ এজন মানুহৰ লেভেলতকৈও নিকৃষ্ট মানসিকতাৰ লেভেলৰ মানুহ তেওঁ। তো যিয়ে হওক আমি UPPL দলে চৰকাৰ গঠন কৰাটো নিশ্চিত হৈ গ'ল আৰু ইয়াত প্ৰমোদবোৰৰ নেতৃত্বত আমি ইয়াৰ জৰিয়তে এই চৰকাৰৰ জৰিয়তে আমি কি কৰিবলৈ লাগিছে মানুহৰ যিমানখিনি বেচিক নিডছ আছে, মৌলিক অধিকাৰ আছে, মৌলিক ব্যৱস্থা আছে, সেই মৌলিক বেচিক নিডছখিনি দিলাবৰ কাৰণে পোৱাবৰ কাৰণে আমি UPPL দলৰ চৰকাৰে মানে কাম কৰিম। ইয়াৰ উপৰি যাতে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভাষা, কৃষ্টি, সংস্কৃতি, সাহিত্য যাতে সংৰক্ষিত হয়, সুৰক্ষিত হয়, উন্নয়ন হয় তাৰ কাৰণে আমি কাম কৰিবলৈ ৰেডি আছোঁ। আৰু আমি এটা মডেলিটি তৈয়াৰ কৰিছোঁ যে আমাৰ প্ৰমোদবোৰৰ নেতৃত্বত তেখেতে এটা মডেলিটি তৈয়াৰ কৰিছে যে বিভিন্ন জাতি জনগোষ্ঠীৰ আমি 18টা জনগোষ্ঠী ইয়াৰ অঞ্চলত আছোঁ। এই 18টা জনগোষ্ঠীৰ ভাষা, সাহিত্য, কলা, কৃষ্টি, সংস্কৃতি আদি জীয়াই ৰখা, তাক উন্নতি কৰা, সংৰক্ষণ কৰা আৰু গৱেষণাৰ কাৰণে তেওঁলোকক এটা প্ৰত্যেকটো জাতি জনগোষ্ঠী যাতে তেওঁলোকে কোনোদিন তেওঁলোকৰ ভাষাটোৰ কাৰণে, তেওঁলোকৰ জাতীয় সংস্কৃতিৰ কাৰণে, তেওঁলোকৰ জাতীয় স্বকীয়তা বজাই ৰাখিবৰ কাৰণে আন্দোলন কৰিবলগীয়া নহয়। তাৰ কাৰণে তেওঁলোকক 1 কোটিৰ পৰা 5 কোটিলৈকে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব, অনুদান আগবঢ়োৱা হ'ব। সেই তাৰ জৰিয়তে কি কৰিব তেওঁলোকৰ জাতীয় যিবিলাক ভাষা আছে, সংস্কৃতি আছে, কলা কৃষ্টি আছে, সাহিত্য আছে তাক যাতে সংৰক্ষণ কৰি পেলাই, তাক যাতে উন্নয়ন কৰি পেলাই, তাক যাতে মানে গৱেষণা কৰিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা আমাৰ হাতত আছে। তো ইয়াৰ জৰিয়তে BTR চুক্তিৰ জৰিয়তে আৰু এটা কথা আমি কৈছোঁ যে 1 জব 1 ভোট 1 চেঞ্জ 1 মানে জব। আমি এটা ভোটৰ বিনিময়ত আমি এটা পৰিৱৰ্তন আনিব বিচাৰিছোঁ আৰু পৰিৱৰ্তন জৰিয়তে যাতে প্ৰত্যেকজন ব্যক্তিয়ে একোটাকৈ সংস্থাপনৰ ব্যৱস্থা পায়। প্ৰতিটো BTR অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানে সম অধিকাৰ পাবৰ কাৰণে আমি BTR চুক্তিৰ জৰিয়তে আৰ্টিকল নাম্বাৰ 180 ক্লজটো তাত ইনক্লুড কৰা হৈছে।
য'ত কোৱা হৈছে 180 যেটো ক্লজ আছে সেই তাত কোৱা হৈছে যে ইয়াৰ পাৱাৰ এণ্ড ফাংচনবিলাক সাধাৰণ মানুহলৈকে সাধাৰণ জনতালৈকে ডিচেন্ট্ৰেলাইজ কৰা হ'ব মানে বিকেন্দ্ৰীকৰণ কৰা হ'ব তাৰ জৰিয়তে কি কৰা হ'ব সেই পাৱাৰবিলাক যেটো শাসন ব্যৱস্থা প্ৰশাসন ব্যৱস্থা বা আমাৰ যেটো হস্তান্তৰ কৰা হ'ব সাধাৰণ ৰাজ্যলৈকে তাৰ কাৰণে ভিলেজ কাউন্সিলত এটা ইলেকশ্যন হ'ব আমি তিনিটা ব্যৱস্থা কৰা হৈছে ভিলেজ কাউন্সিল ৰিজনেল কাউন্সিল আৰু ডিষ্ট্ৰিক্ট কাউন্সিল এই তিনিটা পৰ্যায়ত মানে এনেকুৱা এটা চিষ্টেম ৰখা হ'ব য'ত ভিলেজ কাউন্সিলত ইলেকশ্যন হ'ব ইলেকশ্যনত তাতে এই ইলেকশ্যন হৈ পেলাই যেটো মানে ভিলেজ কাউন্সিল গঠন হ'ব তাতে 35টা ডিপাৰ্টমেণ্টৰ কাম সেই ভিলেজ কাউন্সিলখনে দায়িত্ব লৈ পেলাই কাম কৰিব তো সেইকাৰণে আমি ভাবিছোঁ যে ভৱিষ্যতে আমি যেটো কৰিবলৈ লৈছোঁ আমাক ৰাইজে সাদৰি লৈছে আৰু আজি পৰিৱৰ্তন হোৱাটো 100% চিয়ৰ আমি 8টাৰ পৰা 9টা চিট পাবলৈ সক্ষম হ'ম ওদালগুৰি জিলা এইবাৰ BPF এটাও চিট পাবলৈ সক্ষম নহ'ব ওদালগুৰি জিলা আপুনি এজন UPPL নেতা হিচাপে কি দেখিছে আপোনালোকৰ UPPL দলৰ এবাৰ কেনেকুৱা উত্থান হৈছে আমি বিগত 3 মাহ ধৰি আমি যিখিনি আমাৰ ফিল্ডত ঘূৰি আছোঁ আমি বহুত সঁহাৰি পাইছোঁ আগন্তুক দিনত যে আমাৰ UPPL চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত হৈছে আৰু ৰাজ্যৰ মাজত এই 17 বছৰ কাল মানুহে যেনেকুৱা ভুগিছে যেনেকুৱা চাফাৰ হৈছে বঞ্চিত হৈছে শোষিত হৈছে সেইবিলাকৰ পৰিৱৰ্তে এটা পৰিৱৰ্তন সেইটো আমি আমাৰ পৰিলক্ষিত হৈছে এটা ভাল চৰকাৰ ৰাইজে পাব PCDC সমূহত যি ইমপ্লিমেণ্টেশ্যন PCDC সমূহত আয়োগে ঘৰে হওক বা MGN বিভিন্ন আঁচনিৰ ক্ষেত্ৰত দুৰ্নীতি হোৱা বুলি আপোনালোকে ভাবে নেকি দুৰ্নীতি নিশ্চয় হৈছে সেইটো আজিকালি সংবাদ মাধ্যমত ওলাই পৰিছে আৰু আমি ব্যক্তিগত মানুহবিলাকক গম লৈছোঁ বা আমি বাস্তৱভাৱে দেখিবলৈ পাইছোঁ এনেকুৱাও ঘৰ হৈছে আয়োগা যিবিলাক প্ৰধানমন্ত্ৰী যোজনা আৱাস যোজনা তাৰ অধীনত যিবিলাক ঘৰ দিছে গৰীব মানুহ বহুতে কিবা লেনদেনৰ পৰিৱৰ্তে এখন ঘৰ পাইছে বা অৰিজিনেল প্ৰকৃত গৰীবে ঘৰ পোৱা নাই লগতে এনেকুৱা পাইগৰ জেগাত বাদিও ঘৰ বনাইছে এনেকুৱা আমাৰ পৰিলক্ষিত হৈছে অত্যন্ত দুৰ্নীতি হৈছে জবাব দিবলৈ সকলো ৰাইজ একত্ৰ হৈ এটা শক্তিশালী চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'বলৈ গৈ আছে